আৰু অপজিশ্যনে যদি মিলি লৈ ফালে সিদ্ধান্ত লৈ থয় আমাৰ বেছি নাই মাত্ৰ হাত চাপৰি দিয়াই কাম হাউচখনত গতিকে সেই বিষয়টো আজি ইয়াত স্থগিত ৰাখিলোঁ আৰু অন্য এটা দিনটোত এই বিষয়ৰ ওপৰত কথা পাতিব কাৰণ আজি সেইটো কোৱা হ'ল যে ইয়াতকৈ বৰ্তমান যিখিনি বিষয় আছে সেই বিষয়বিলাক বেছি গুৰুত্বপূৰ্ণ গতিকে সেইটো বিষয় ভৱিষ্যতত কথা পাতিব তো সেইটো সেই হিচাপে থোৱা হৈ গ'ল কিন্তু ৰুলছ হিচাপে সব ঠিকেই আছে আমি ৰুলৰ ওপৰত কোনেও নহয় আমি যিকোনো সময়ত হাউচে সিদ্ধান্ত ল'লে সেইমতে আমি মানে যিকোনো বিজনেছ যিকোনো সময়ত আমি আলোচনা কৰিব পাৰোঁ এইখিনি হাউচক সদনক দিয়া আছে গতিকে সেই হিচাপে কৰি আহিছে বা স্পিকাৰৰ ক্ষেত্ৰতো কিছুমান ডিসক্ৰিপশন ক্ষমতাটো দিছে আৰু সেই হিচাপে আমি সেইবিলাক লৈছিলোঁ কিন্তু যেটো হাউসে সদনে সুবিধাজনক বুলি ভাবে হেতু আপত্তি কৰাৰ কোনো কথা নাই গতিকে এই কাৰণে হেতু হৈ গ'ল এতিয়া দ্বিতীয় এতিয়া মাননীয় সমাজ কল্যাণ মন্ত্ৰীয়ে দে সেপাৰেট audit reports on the accounts of the Assam State Commission for Protection of Child Rights Guwahati for the year 2010-11 to 2017-18 সদনত দাখিল কৰিব অধ্যক্ষ মহোদয় The separate audit reports on the accounts of the Assam State Commission for Protection of Child Rights Guwahati for the years 2010 to 11 to 2017 to 18 সদনত দাখিল কৰিলো এতিয়া আছে the Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 ৰাজভৱনৰ পৰা বিধেয়কখন সদনত বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অসমৰ ৰাজ্যপাল মহোদয় 2021 চনৰ 4 আগষ্ট তাৰিখত এটা বাণী পঠাইছে বাণীটো হ'ল under the provision of article 2073 of the Constitution of India I Professor Jagdish Mukhi Governor of Assam recommend that the Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 be taken into consideration by the Assam Legislative Assembly. Manoniya Vittamontik, the Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো The Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলো এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল The Assam Employees Parents Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 নং দফাটোৰ সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলো প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণৰ সদনত দাঙি ধৰিলো প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় বিত্তমন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় The Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলো এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল The Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 পাৰিত কৰা হওক
যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষত আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখন পাৰিত কৰা হ'ল। এতিয়া আছে দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021। মাননীয় ৰাজ্য মন্ত্ৰীক দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে সদনৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021 খন বিবেচনাৰ বাবে সদনত লোৱা হোক। এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাটো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নম্বৰ দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় ৰাজ্যমন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021 খন পাৰিত কৰা হোক। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনৰ পাৰিত কৰা হ'ল। এতিয়া আছে দ্য আছাম প্ৰফেশ্যনছ ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্ট টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2021। ৰাজভৱনৰ পৰা বিধেয়কখন সদনত বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 30 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দ্য প্ৰভিজন অফ আৰ্টিকল 2073 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, I, Professor Jagdish Mukhi, Governor of Assam, recommend that the Assam Professions, Trades, Callings and Employments Taxation Amendment Bill 2021 be taken into consideration by the Assam Legislative Assembly. মাননীয় বিত্তমন্ত্ৰীক the Assam Professions, Trades, Callings and Employments Taxation Amendment Bill 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, the Assam Professions, Trades, Callings and Employment Taxation Amendment Bill 2021 বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম প্ৰফেশ্যন ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্ট টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 আৰু 3 নং দফাটোৰ সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 2 আৰু 3 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 2 আৰু 3 নং দফা দুটা বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 আৰু 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 4 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া, শ্ৰী শ্বেৰমান আলী আহমেদ, শ্ৰীমতী নন্দিতা দাস, শ্ৰী আব্দুল ৰছিদ মণ্ডল, শ্ৰীমতী শিৱামণি বৰা, শ্ৰী যাদৱ স্বৰ্গীয়াৰী, শ্ৰী আফতাবুদ্দিন মোল্লা, শ্ৰী আবুল কালাম ৰছিদ আলাম, শ্ৰী নুৰুল হুদা, শ্ৰী দিগন্ত বৰ্মন, শ্ৰী ৰেকিবুদ্দিন আহমেদ আৰু শ্ৰী ৱাজিদ আলী চৌধুৰীৰ নামত এটা সংশোধনী আছে। এতিয়া মই মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু সহযোগী তেখেতসকলক আপোনালোকৰ সংশোধনী প্ৰস্তাৱটো উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত মন্তব্য দিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, I move that the clause 4 of the proposed bill shall be deleted
আৰু একেলগে মই ব্যাখ্যাখিনিও কৈ দিওঁ ছাৰ শ্বৰ্টলি কৰক, সময় নাই। ছাৰ নাই, সময় নাই কাৰণে আপোনাৰ কিবাটো দ্ৰৱে থৈ দিছোঁ আজি, আৰু সেইকাৰণে shortly। 4 নম্বৰ যিটো ক্লজ, ইয়াত যিটো সংশোধনী অনা হৈছে, বিলটোৰ মূল কথাটো হ'ল আমাৰ যিসকল মানুহে ব্যৱসায় কৰে বা বিভিন্ন চাকৰি বাকৰি কৰে, তেওঁলোকে এটা টেক্স দিব লাগে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত। যদি টেক্সটো দিব নোৱাৰে, প্ৰতিদিনৰ বাবে, আগতে প্ৰভিজনটো আছিলে যে টেক্স আজি লাষ্ট ডেট, আজিৰ ভিতৰত দিব নোৱাৰিলে কালি যদি দিয়ে প্ৰতিদিনৰ বাবে 5 টকাকৈ ফাইন হ'ব। কিন্তু সংশোধনীৰ যোগেদি কৰিব বিচৰা হৈছে যে আজি টেক্সটো দিয়াৰ শেষ তাৰিখ, আজি যদি দিব নোৱাৰে তেতিয়াহ'লে ইয়াৰ পিছৰ প্ৰতিদিনৰ বাবে 500 টকা আৰু এইটো 5,000 টকালৈ যাব পাৰে। এইটো হ'ল মূল ফেক্টছ অফ দি এমেণ্ডমেণ্ট। এতিয়া কথা হ'ল বাইদেউ, অধ্যক্ষ মহোদয়, আমি এতিয়া কেনেকুৱা চিটুৱেশ্যনৰ মাজেৰে পাৰ হৈ আছোঁ। We are passing through a very critical period, pandemic situation. এই সময়ত আমাৰ চৰকাৰেও বা আমিও সদায় দাবী কৰি আহিছোঁ যে যিসকল মানুহ শ্ৰমিকে হওক, চাকৰিয়ালে হওক, তেওঁলোকক আমি ৰিলেক্স কৰিব লাগে বা ব্যৱসায় ভালকৈ চলা নাই, সদায় লকডাউন থাকে। এই সময়ত যদি এই ফাইলিং কৰাৰ সময়ত ফাইলিং কৰাৰ ডেটটো পাৰ হৈ যোৱাৰ কাৰণে ইমান এক্সিজিভ 5 টকাৰ পৰা 500 টকা বঢ়োৱা হয়, ইট উইল বি ছ' ইনহিউমেন। আৰু ছাৰ আচলতে এইবাৰ কেইবাটাও টেক্স প্ৰপ'জাল দেখিলোঁ মই। আমাৰ বাজেট যেতিয়া প্ৰেজেণ্ট কৰে, বাজেটৰ ভাষণত দুটা বস্তু খুব ক্লিয়াৰ থাকে। এটা হ'ল কি বিষয়ত খৰচ কৰিব, ক'ত টেক্স আহৰণ কৰিব। কিন্তু আমাৰ বাজেট ভাষণত সিদিনাখন গ'ল এই সেশনতে, তাত কিন্তু এইবোৰ টেক্স প্ৰপ'জাল নাছিলে। ইতিমধ্যে আমি প্ৰায় 4-5খন বিল টেক্স আমি পাছ কৰিলোঁ। This is also not in conformity with the tradition of the House. Whatever tax proposal the government desires to make during the current financial year or the financial year 8, it should be reflected in the budget speech, budget ভাষণ। তাত টেক্স প্ৰপ'জাল নাই। সিদিনা আমি ডাঙৰকৈ কৈ দিলোঁ আমি কোনো টেক্স লগোৱা নাই। এই যোৱা কেইদিনতে ছাৰ, আজিও আছে, বহুকেইটা বিলৰ যোগেদি আমি টেক্স ইম্প'জ কৰি আছোঁ। মই সেইকাৰণে মাননীয় মন্ত্ৰী আপোনাৰ যোগেদি অনুৰোধ কৰিম যে যিহেতু আমি এটা খুব ক্ৰিটিকেল চিটুৱেশ্যনৰ মাজেদি গৈ আছোঁ, এতিয়া আৰু কোনো টেক্সৰ কথা চিন্তা কৰিব নালাগে। চিটুৱেশ্যন নৰ্মেল হওক, মানুহবোৰে ব্যৱসায় কৰক, নৰ্মেল জীৱন যাপন আৰম্ভ হওক, তেতিয়া আমি লেটাৰ ষ্টেজত এই টেক্স ভৰোৱা কথাবোৰ চিন্তা কৰিম। এণ্ড দি এমাউণ্ট, quantum of enhancement is too high. So I would like to request through you that the Honorable Minister, in view of the hardship every people is facing now because of the pandemic situation, will accept my amendment. Thank you. Honorable Minister. অধ্যক্ষ মহোদয়, আচলতে মাননীয় সদস্য ডাঙৰীয়াই যিখিনি কথা কৈছে, 500 টকা আমি বঢ়া নাই, 100 টকা তেখেতে চাব পাৰে। আৰু ইয়াৰ উদ্দেশ্য আচলতে হৈছে কি অধ্যক্ষ মহোদয়, আমি এই প্ৰফেশ্যন টেক্সটো আৰু সদস্যজনগৰাকীয়ে জানে যে আমি এমপ্লয়াৰবিলাকে তেওঁলোকৰ অধীনত যিসকল মানুহে কাম কৰে তেওঁলোকৰ 10,000ৰ ওপৰত যিখিনি TDS আমি কাটিব লাগে। আমি নৰ্মেলি আমি নিজে পাৰ্চনেলি আমি ডাইৰেক্টলি TDS কাটো, কিন্তু ইয়াত থ্ৰু এমপ্লয়াৰৰ জৰিয়তে TDSখিনি কাটা হয়। এতিয়া অধ্যক্ষ মহোদয়, এমপ্লয়াৰটো তেওঁলোকে কাটেই TDSবিলাক। এমপ্লয়াৰে যেতিয়া কাটে, তেওঁলোকৰ দৰমহা যেতিয়া দিয়ে, তেওঁলোকৰ এইখিনিতো তেওঁলোকে কাটেই প্ৰফেশ্যন টেক্সটো, কাটি পেলাই তেওঁলোকে জমাহে নিদিয়ে। সেইটোহে আমি কৈছোঁ যে তেওঁলোকে TDSখিনি কাটি পেলাই থৈ দিয়ে, আৰু আমি সময়সীমা দিছোঁ 1 মাহ। এমাহৰ ভিতৰত তেওঁলোকে জমা দিব লাগে, নহয় নেক্সট মান্থৰ 31 তাৰিখৰ ভিতৰত সেইখিনি জমা দিব লাগে। আমাৰ কথাটো হৈছে টেক্স কালেকশ্যনৰ যিটো আমাৰ কাৰণ এইটো নিয়ম এটা আদৰ্শ মহোদয়, কাৰণ তেওঁলোকে সময়ত টেক্সটো দিব লাগে, সেইটোৱে মেইন কথা। ইয়াতো বঢ়োৱা টেক্সটো তেওঁলোকে কাটিবই। আপুনিতো দেখিছে 10,000 ওপৰত আমি, কাৰণ চিলিং দিয়াই আছে, 10,000 এণ্ড এবাভ হ'লে 10,000ৰ পৰা 15,000 ভিতৰত হ'লে 150 টকা পাৰ মান্থ, সেইখিনি টেক্স চ'ৰ্চতে কাটে। দৰমহাটোত
সময়তে কাটি থোৱা হয় আমি কৈছো যে তোমালোকে সেইখিনি সময়মতে আমাক ৰিটাৰ্ণটো সাবমিট কৰা সেইটোৱে কৈছো আৰু আগতে এডকমতে ভেটৰ সময় যেতিয়া আছিল তেতিয়া পাৰ ডে 100 টকাকে পেনাল্টি আছিল আৰু তাৰ এক্সিডিং লিমিট আছিল 10,000 টকা এতিয়া কিন্তু নহয় আমি তেওঁলোকে যদি এক বছৰো আমাক ফাইল মানে লেট ফিজ দিয়ে তেতিয়াও কিন্তু আমি সময়সীমাটো 5,000 মানে টাইম পইচাটো আমি 5,000 টকাই কৰিছো এইটো এটা কথা যে টেক্স ৰিটাৰ্ণখন তেওঁলোকে সময়মতে দিব লাগে এমপ্লয়ী বিলাকেহে দিব তেওঁ ৰিটাৰ্ণটো এমপ্লয়ী বিলাকক আমি কৈছো তোমালোকে মানে এমাহ টাইম পাইছা তেওঁলোকে আপুনি কথাটো এপ্ৰিচিয়েট কৰক আপোনালোকে মুভটো যে আমি কথাটো কৈছো যে আজি আমি যেনেকে টেক্স ৰিটাৰ্ণ বিলাক টিডিএছ বিলাক আমি সময়মতে দিওঁ আমাৰ চেলাৰীৰ পৰা আমাৰ গৈ থাকে তেনেধৰণে এইটো এটা প্ৰচেষ্টাহে এইটো আমি প্ৰচেষ্টাটো এইটো কৰিছো যে তোমালোকে টেক্সটো কাটি আছে তেওঁলোকৰ চ'ৰ্চত কাৰণ এমপ্লয়েহে দিব লাগিব আমি সময়সীমাটো তোমালোকে পজিটিভলি এমাহৰ ভিতৰত দিবা সেইটোৱে কথা কৈছো দৰ্শকসকলে গতিকে মই 500 টকা নহয় আমি 100 টকাকে পাৰ ডে কৰিছো দিছ ইজ এ ৰেগুলাৰাইজেশ্যন অফ দ্য মানে চিষ্টেম মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় মন্ত্ৰী মহোদয়াই এটা অংশহে ক'লে তেওঁ ক'লে যিসকলে আছে মোৰ এটা কোম্পানী ইষ্টাব্লিছমেণ্ট তাত মোৰ 100জন মানুহ আছে তেওঁলোকৰ যিটো টেক্স কাটো মই মাহে মাহে দিব লাগে জমা কৰিব নালাগে দ্যাট ইজ অনলি ওৱান পাৰ্ট ইয়াতে এই বিলখনে সামৰি লৈছে নামৰ পৰাই গম পায় এইটো দ্য আসাম প্ৰফেশ্যনছ ট্ৰেডছ কলিং এণ্ড এমপ্লয়মেণ্ট ইয়াতেও স্পষ্ট লিখা আছে কোনে কোনে এই আইনৰ আওতাত পৰে যিসকলে বিভিন্ন ধৰণৰ ব্যৱসায় কৰে তেওঁলোকেও কৰিব যিসকলে চাকৰি নিজে কৰে মই চাকৰি কৰিছোঁ টেক্সটো মই সময়মতে দিয়া নাই আগৰ 5 টকাৰ জেগাত এতিয়া কি হ'ব 100 টকা বাঢ়ি যাব আৰু আপ টু 5,000 লৈ দিব লগা হ'ব পাৰে বাইদেউ যেটো কৈছে যে মোৰ ইষ্টাব্লিছমেণ্ট মোৰ আণ্ডাৰত যিখিনি এমপ্লয়ী মই কাটি লৈছোঁ গভৰ্ণমেণ্টক জমা নিদি মই ৰখাই থৈছোঁ বা ইনভেষ্ট কৰিছোঁ অ'কে ফাইন বাট দিছ অলছো ইনক্লুডছ ব্যৱসায়ী যিসকলে ব্যৱসায় কৰে যিসকলে নিজে চাকৰি কৰে তেওঁলোক এফেক্ট হ'ব মই সেইকাৰণেহে এইটো মানে মাননীয় মন্ত্ৰী মহোদয়ক এইটো মানি ল'ব কৈছোঁ দিছ ইজ নট এ গুড চিটুৱেশ্যন ছেকেণ্ড মাননীয় অধ্যক্ষ মহোদয় মই পাৰ্চনেলি মোৰ এটা অপিনিয়ন ক'ব খুজিছোঁ এইটো মোৰ দলে মানিব নাই নাজানো এই যে যিটো মাইক্ৰ' ফাইনেন্স কিয় নাম আজি microfinance no I have got individual opinion under article 294 of the constitution I can explain এই যে মাইক্রোফাইন্যান্সৰ নামত প্ৰায় 7,000 কোটি টকা অৰুণোদয় 4,000 কোটি টকা this should not happen this will ruin our economy this is revenue expenditure every year the revenue expenditure is increasing to the tune of last financial year the budget report has been wrongly presented. The revenue deficit will be 15,000 crore. But central government or devolution wrongly দেখুৱাইছে এই টেক্সবোৰ লগাব নালাগিছিলে এইবোৰ লগাই পেলাই এই যে গ্ৰান্ট এই প্ৰফেম মাইক্ৰ' ফাইনেন্স অৰুণোদয় এইবোৰ দি পেলাই এইবোৰ দিব নালাগিছিলে ফৰ দি বেটাৰ ইণ্টাৰেষ্ট মই এইকাৰণে কৈছোঁ মোৰ দলে নামানিব পাৰে হা এইটো মোৰ ব্যক্তিগত অপিনিয়ন আই ক্যান এক্সপ্ৰেছ মাই পাৰ্চনেল অপিনিয়ন microfinance and Oronodoy this will increase the revenue expenditure to a this is the system microfinance and Oronodoy গোটেই ৰাজ্য আজি লোন লওক ক্যাপিটাল এক্সপেন্ডিচাৰ কৰক ৰাস্তা বনাওক নদীৰ গৰাখহনীয়া কৰক এমেন্ডমেন্টৰ কথাটো কওক আপুনি আপোনাৰ বিষয়টো এই মাইক্ৰোফাইনেন্স এইবোৰ 15 আপুনি এই স্পেসিফিক কোৱেশ্চনটো কৰক speak on the amendment এনেকে কথা কয় এটো জেনাৰেল বাজেটৰ স্পিচ আপুনি সিনিয়ৰ মেম্বাৰ আপুনি নজনা নহয় নহয় আজি শুনক আজি মই যিটো এমেণ্ডমেণ্ট আনিছো এইটো সাধাৰণ ব্যৱসায়ী বা কৰ্তাৰ ওপৰত নহয় দিস ইজ ফৰ অনলি ফৰ এমপ্লয়াৰ্ছ মই কৈছো এই কথাখিনি আপুনি নজনাকে কথাব চেমালি আলি আপুনি ইমান গোটেই অৰিজিনেল এখন লিখা আছে আপুনি যি ক্লজৰ কথা কৈছে ইয়াৰ ওপৰত এক্সপ্লেইন কৰিব লাগে নহয় আপুনি আছে ন 4 নম্বৰ ক্লজৰ কথাটো কওক আৰে গোটেইটো আপুনি নালাগে বুলি ক'ব নেকি আপুনি এমেণ্ডমেণ্ট আনিছে অধ্যক্ষ মহোদয় আপুনি এমেণ্ডমেণ্ট আনিছে ক্লজ নম্বৰ 4 ক্লজ নম্বৰ 4ত আপুনি যেটো দিছে ইয়াৰ ওপৰত আপুনি ক্লাৰিফিকেশন বিচাৰক
আপুনি মানে নামানিলে হাউছে সদনে মানে নামানে এইটোৰ লগত কথা আপোনালোকে ক'লে নজনা অধ্যক্ষ মহোদয় মই ফুল্লি উইথ মাই নলেজ জানিছোঁ আৰু এইটো ইয়াত বিচাৰ কৰিব অধ্যক্ষ মহোদয় মই গোটেই কথাখিনি স্পষ্টভাৱে কৈছোঁ অধ্যক্ষ মহোদয় আজি এই এমেণ্ডমেণ্টটো আমি এইকাৰণে আনিছোঁ যে গোটেই বস্তুটো আমি যাতে তেওঁলোকে সময়মতে তেওঁলোকে এইটো ৰিটাৰ্ণ ফাইল কৰে সেইটো কাৰণে আমি আনিছোঁ আৰু তাৰ কাৰণে মই পুনৰ তেখেতক মই কৈছোঁ যে এমেণ্ডমেণ্টটো তেওঁলোকে উইথড্ৰ কৰিব লাগে ঠিক আছে আপুনি উইথড্ৰ কৰিব নকৰে ঠিক আছে তো মই এতিয়া সংশোধনী সদনত দাঙি ধৰিলোঁ দ্য ক্লজ 4 অফ দ্য প্ৰপ'জ বিল শ্বেল বি ডিলেটেড যিসকল মাননীয় সদস্য সংশোধনী প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো নাকচ দফা নং 4 বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 5 নং দফাটো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 5 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনীৰ প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় মন্ত্ৰী পাছ কৰিবলৈ প্ৰস্তাৱ কৰিলে বুলি ক'লে আছে অলৰেডি আপুনি যিটো প্ৰস্তাৱ দিছিলে এইখনকে কৈ পাৰিত কৰিবৰ কাৰণে ক'লে অধ্যক্ষ মহোদয় দ্য আছাম প্ৰফেশ্যনছ ট্ৰেডছ কলিং এণ্ড এমপ্লয়মেণ্ট টেক্সেছন এমেণ্ডমেণ্ট বিল 2021খন পাৰিতকৰণ কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম প্ৰফেশ্যন ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্ট টেক্সেছন এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনক পাৰিত কৰা হ'ল এতিয়া আছে দি আছাম টেনেন্সি বিল 2021 মাননীয় নগৰ উন্নয়ন মন্ত্ৰী দ্য আছাম টেনেন্সি বিল 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দি আছাম টেনেন্সি বিল 2021 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম টেনেন্সি বিল 2021 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 পৰা 15 নং দফা কেইটাত সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 2 পৰা 15 নং দফা কেইটা সদনৰ মজিয়াত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল 2 পৰা 15 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফা কেইটাৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় এতিয়া হয় না নহয় কোনেও একো নকয় মই ভাবোঁ হয়ৰ সপক্ষে 2 পৰা 15 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 16 নং দফাত মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ শ্ৰী ৰফিকুল ইছলাম শ্ৰী নিজানুৰ ৰহমান আৰু শ্ৰী শামছুৰ হুদাৰ নামত এটা সংশোধনী আছে এতিয়া মই মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ সহযোগী সদস্য
আপোনালোকৰ সংশোধনী প্ৰস্তাৱটো উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। The Honorable Speaker, sir, I beg to move in subclause 16 of the proposed bill after subclause C, two new subclauses shall be inserted, namely D and E, as D, the tenant will be liable to repair any kind of damage caused by him intentionally or negligently. And subclause E, the tenant shall not use it for any other purpose except that specified in the agreement without permission from the landlord. অধ্যক্ষ মহোদয়, ইয়াত যেহেতু এই 16 নম্বৰ ক্লজত এইটো আলোচনা কৰা হৈছে যে টেনেণ্ট আৰু লেণ্ডলৰ্ডৰ মাজত যিটো এগ্ৰিমেণ্ট হয়, ঘৰ ভাড়াবিলাক হওক, ফ্লেট ভাড়াৰ ক্ষেত্ৰত বা অন্য ব্যৱসায়িক দোকান পোহাৰ যিটো এগ্ৰিমেণ্ট হয়, সেই এগ্ৰিমেণ্টত ইয়াত লেণ্ডলৰ্ডৰ কি কি দায়িত্ব থাকিব আৰু টেনেণ্টে যোনে ভাড়াত ল'ব এগ্ৰিমেণ্টত তেওঁক গোটেই এছেটটো চোৱা চিতা বা মেইনটেইন কৰাৰ যি কথাখিনি আইনখনত কোৱা হৈছে তাতে বাকীখিনি ঠিকে আছে আমি দেখিছোঁ। তাৰ লগতে আমি দেখিছোঁ যে এই দুটা কথা লৈ কেতিয়াবা কনফ্লিক্ট হয় টেনেণ্ট আৰু লেণ্ডলৰ্ডৰ মাজত। এটা হ'ল যে সেই পাৰ্টিকুলাৰ ঘৰখন বা এছেটটোত যদি কিবা ডেমেজ ইণ্টেনশ্যনেলি কিবা কালাৰ বেয়া কৰিলে বা যোনে ভাড়াত লৈছে তেওঁ কিবা শ্বেড চেঞ্জ কৰিলে নিজে ইচ্ছা কৰি, যদি যিহেতু তেওঁ ভাড়াত আছে কালি গুচি যাব পাৰে, তেওঁ যদি ইণ্টেনশ্যনেলি বা নেগলিজেণ্টলি যদি কিবা ডেমেজ কৰে প্ৰপাৰ্টি, গতিকে এই ক্ষেত্ৰত এইটো ৰিপেয়াৰ কৰি দিয়াটো যোনে ভাড়াত লৈছে তেওঁ নিজৰ খৰচত কৰি দিব লাগিব। মানে এইটো দিলে তেতিয়া কনফ্লিক্টটো নাথাকে। এইটো হ'ল দুই নম্বৰত আমি এইটো সোমাব বিচাৰিছোঁ। আৰু ই নম্বৰত যিটো আমি এটা নতুন চাবক্লজ সোমাব দিছোঁ তাত হ'ল যে এগ্ৰিমেণ্টত যি কথা উল্লেখ থাকে যে মই যদি দোকানৰ কাৰণে লৈছোঁ, এগ্ৰিমেণ্টত থাকিব যে মই ইয়াত দোকান চলাম, বা কোনোবা যদি ৰেচিডেঞ্চিয়েল পাৰ্পাছত ঘৰখন ভাড়া লৈছে যে ইয়াত আমি ফেমিলি লৈ থাকিম, তাতে যদি আকৌ কেতিয়াবা তেওঁ বেলেগ কিবা চোৰাং বস্তু ব্যৱহাৰ কৰে বা অন্য আনঅথৰাইজ কোনো মানুহ আহে অন্য পাৰ্পাছত ইউজ কৰে, কেতিয়াবা লেণ্ডলৰ্ডৰ লগত তেওঁৰ এটা কনফ্লিক্ট হয়। গতিকে সেই কথাটো ইয়াত স্পষ্ট থাকিলে ভাল যে যিটো এগ্ৰিমেণ্টত থাকিব যি পাৰ্পাছত তেওঁ ভাড়া লৈছে সেই পাৰ্পাছৰ বাহিৰে যদি বেলেগ পাৰ্পাছত তেওঁ ইউজ কৰিব বিচাৰে তেনেহ'লে লেণ্ডলৰ্ডৰ পৰা পাৰ্মিশ্যন লৈ ল'ব লাগিব যাতে কনফ্লিক্টটো নহয়। এইকাৰণে আমি এমেণ্ডমেণ্টটো আনিছোঁ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই প্ৰস্তাৱটো যিটো মডেল যিটো আছে মডেল টেনেন্সি এক্ট এইটো এডপ্ট কৰিলে আৰু 2 জুন 2021 চনত ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰাৰ পিছত অসম প্ৰথম ষ্টেট হ'ব যিটো এই বিলখনক অনুমোদন দিব। আমি প্ৰথম ষ্টেট হ'ম ভাৰতবৰ্ষৰ ভিতৰত। আৰু মাননীয় সদস্যই যিটো দুটা এমেণ্ডমেণ্ট আনিছে ইয়াৰ কোনো দৰকাৰ নাই বুলি মই ভাবোঁ, কাৰণ এই গোটেই দুটা কথা যে টেনেণ্টে যদি কিবা ডেমেজ কৰে সি লাইবল হ'ব ৰিপেয়াৰ কৰি দিয়াৰ কাৰণে, এই কথাবিলাক ইয়াত টেক কেয়াৰ কৰা হৈছে গোটেই টেনেন্সি এক্টত। আৰু যিটো কামৰ কাৰণে ঘৰখন ল'ব, কোঠাখন ল'ব, এইটোত কামতে ব্যৱহাৰ হ'ব, বেলেগ কামত ব্যৱহাৰ নহয়, এই কথাও ইয়াত টেক কেয়াৰ কৰা আছে। তাৰ উপৰিও এই এক্টৰ জৰিয়তে ডিষ্ট্ৰিক্ট লেভেলত ৰেণ্ট অথৰিটি ক্ৰিয়েট কৰা হ'ব, ৰেণ্ট কোৰ্ট হ'ব, ৰেণ্ট এপিলেট অথৰিটি হ'ব। চ' বহুত ধৰণৰ মেকানিজম আছে এই প্ৰব্লেমবোৰ এড্ৰেছ কৰাৰ কাৰণে। আৰু মই ভাবোঁ যে এই দুটা যিটো এমেণ্ডমেণ্ট আনিলে তাৰ কোনো প্ৰয়োজন আজিৰ দিনত যিটো আমি পাছ কৰি আছোঁ তাত প্ৰয়োজন নাই। যথেষ্ট ৰাখা হৈছে, প্ৰভিজন ৰাখা হৈছে টেনেণ্ট আৰু লেণ্ডলৰ্ড দুজনৰে প্ৰটেকশ্যনৰ কাৰণে আৰু ভালকৈ কৰাৰ কাৰণে। উঠাব না নাই? মই মাননীয় সদস্যক ৰিকুৱেষ্ট কৰিছোঁ যে এমেণ্ডমেণ্ট যিটো আনিছে এইটো উঠাই ল'ব লাগে। মানে ঠিকে আছে, এইটো মানে ভাৰ্বেলি চলি আহিছে আগৰ পৰা যে এইটো মানে উল্লেখ মানে লিখিত হিচাপে নাই, মানে মই গোটেইখিনি পঢ়িছোঁ, মানে সেইকাৰণে ভাবিছিলোঁ যে যদি ফাৰ্দাৰ হেৰি নহ'লে লিখিত থাকিলেও মানি ল'লেও কোনো অসুবিধা নাই মানে মন্ত্ৰী মহোদয়। তথাপিও মানে এইটো যাতে কোনো কনফ্লিক্ট নহয় ফাৰ্দাৰ, কাৰণ ইয়াত মানি ল'লে কোনো অন্য ধৰণৰ ফাইনেন্সিয়েল বা একো ইনভলভমেণ্ট নাই,
যে আৰু বস্তুটো ডিষ্টিং হ'ল যাতে এইটোলৈ যিহেতু বেছি কনফ্লিক্ট হয় মই ভাবোঁ মানি ল'লে বেছি ভাল কাৰণ এইটো কোনো যিটো স্পিৰিটৰ এগেইনষ্টত একো হেৰি যোৱা নাই মই ভাবোঁ এতিয়া মোৰ কথাটো হ'ল আপুনি উইড্ৰ কৰিব না নাই আপোনালোকে খালি দুইজনে এনেকুৱা কথা পাতি থাকে মোৰ কথাটো উঠাই ল'ব মই ভাবোঁ যদি মানিব পাৰে মানি লওক নহ'লে যদি নাই, নাই, এতিয়া মই কি নহ'লে উইড্ৰল কৰিছে চ' তেখেতে উইড্ৰল কৰিছে গতিকে সংশোধনী প্ৰত্যাহাৰ কৰাৰ বাবে সদনৰ সন্মতি আছে সদনৰ সন্মতি সাপেক্ষে সংশোধনীটো প্ৰত্যাহাৰ কৰা হ'ল দফা নং 16 বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 16 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 17 আৰু 47 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 17ৰ পৰা 47 নং দফাকেইটা সদনৰ মজিয়াত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল 17ৰ পৰা 47 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাকেইটা সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 17ৰ পৰা 47 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ প্ৰথম আৰু দ্বিতীয় অনুসূচিত সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ অনুসূচী দুখন সদনৰ মজিয়াত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল অনুসূচী দুখন বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য অনুসূচী দুখনৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে অনুসূচী দুখন বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় নগৰ উন্নয়ন মন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দি আছাম টেনেন্সি বিল 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম টেনেন্সি বিল 2021 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱ পাৰিত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল এতিয়া আছে দ্য আছাম মিউনিচিপাল ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2021 মাননীয় নগৰ উন্নয়ন মন্ত্ৰীক দ্য আছাম মিউনিচিপাল ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দি আছাম মিউনিচিপাল ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2021 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম মিউনিচিপাল ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 নং দফাত মাননীয় সদস্য শ্ৰী কমলেশ্বৰ দে পুৰকায়স্থ শ্ৰী ৰেকিবুদ্দিন আহমেদ শ্ৰী দিগন্ত বৰ্মন শ্ৰী ভাস্কৰজ্যোতি বৰুৱা আৰু শ্ৰী নুৰুল হুদাৰ নামত দুটা সংশোধনী আছে এতিয়া মই মাননীয় সদস্য শ্ৰী কমলেশ্বৰ দে পুৰকায়স্থ আৰু সহযোগী আপোনালোকক সংশোধনী প্ৰস্তাৱ দুটা উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ The Assam Municipal Second Amendment Bill 2021. In the proposed, I beg to move, in the proposed subclause Roman 5 of the clause 2 of the proposed bill, proposed the word circulate occurring in the line I shall be explicit method and made clear, mentioned and made clear. Second to is document enuka. In the proposed subsection Roman 7 of the clause 2 Roman 2 of the proposed bill, proposed the word reform parameters prescribed in the various guidelines published by Government of India relating to property tax calculation occurring in line 4 and 5 shall be substituted by the following word.
reform parameter by the constituting expert committee and advise its own methodology for property tax calculation, keeping into consideration provision of the present rate in the state. Odhoko Mahoday, Section 68 of the Assam Municipality Act 1956. Property tax Odhoko Mahoday, amar income source eta mane bishesh eta heria, amar own source jitu heria hoy. Major eta source amar. Odhoko Mahoday more amendment keta enuka asile. এই যে সার্কুল রেটৰ কথাটো কোৱা হৈছে তাতে বিলত সার্কুল রেটৰ কোনো ক্লিয়াৰ কোনো ডেফিনিশন নাই এক নম্বৰ কথা যে সার্কুল রেটটো কি সার্কুল রেটটো কিমান কি হ'ব সেকেন্ডলি কথাটো এনেকুৱা অধ্যক্ষ মহোদয় যে আমি যেটো চালু যেটো the state government shall refer to the parameter or reform parameter prescribed in various guidelines published by the government of India এতিয়া কিছুমান এক থাকে অধ্যক্ষ মহোদয় state government আৰু central government হেৰিয়া মতে হয় এতিয়া কথাটো হৈছে কি state government ৰেফাৰ কৰিব ঠিক আছে কিন্তু আমাৰ জাস্টিফিকেশনটো হৈছে এনুকা যে গুৱাহাটীৰ যেটো জগাৰ দাম ধেমাজিৰ জগাৰ দামটো এনেকা নহব কৰিমগঞ্জৰ জগাৰ দামটো এনেকা নহব সেইটো কাৰণে আমি বিচাৰিছিলো এক্সট্ৰা এক্সপাৰ্ট টিম বনাব লাগে কাৰণ এই এক্সপাৰ্ট টিমটোৱে এইটো যাতে ফিক্সটো কৰে এতিয়া গুৱাহাটীৰ মুম্বাই গভৰ্নমেণ্ট অফ ইণ্ডিয়া কিবা গাইডলাইন মুম্বাইৰ যেটো জগাৰ ৰেট সেইটো জগাৰ ৰেট মতে এই ধেমাজিৰ জগাৰ ৰেটটো দি দিলে এটা এটা কন্ট্ৰাক্টৰি হৈ যাব সেইটো কাৰণে মোৰ সাজেশনটো এনেকা আছিলে যেটো কাৰণে এটা এক্সপাৰ্ট টিম বনাওক আৰু আপোনালোকে তাতে আৰু এটা কথা আছে অধ্যক্ষ মহোদয় প্ৰিভেইলিং সার্কুল যদি কোনো টাউন যদি কোনো সার্কুল রেট না থাকে কোনো টাউন কমিটিৰ ওচৰত তেনেহলে হিয়তে ৰেটটো ফিক্স কনসিডাৰ কৰিব পাৰিব সেইটো কাৰণে গোটেই বস্তুটো খেলিমেলি হৈ আছে সেইটো কাৰণে ৰেটটো ফিক্স কৰিবৰ কাৰণে মোৰ এটা সাজেশন থাকিলে যে আপোনালোকে এটা এক্সপাৰ্ট টিম এটা বনাই দিয়ক আৰু সেকেন্ডলি আমি যেটো চাইছো যে আজিৰ দিনত এই ট্যাক্সৰ কাৰণে আমি ডিভলিউশন ফান্ডটো দিব পৰা নাই আমি হয়জনৰ ধৰ্মাকেটা দিব পৰা নাই আমাৰ প্ৰায় 1600 আমাৰ যেতিয়া বন্ধুবৰ পিজিছ হাজাৰিকা আমাৰ অনাৰেবল মিনিষ্টাৰ আছিল তেতিয়া প্ৰভিন্সিয়েলাইজ হৈছিল আজিলৈ কি হৈছে নাজানো কিন্তু 5000 আছিল আমি গোটেইকেইটাক আমি প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এই যে খেলিমেলি এই খেলিমেলিৰ কাৰণে আমাৰ ট্যাক্স লাগিব ঠিক আছে কিন্তু ট্যাক্সটো এতিয়া চাওক আপোনাৰ কথাটো যে আমাৰতো প্ৰত্যেকৰ ফাইনান্সিয়াল অৱস্থাটা এক নহয় এইটো কাৰণে মই ভাবো যে এক্সপাৰ্ট টিমটো বনাই কেনে এই ৰেটটো ফিক্স কৰক তাৰ পিছত এইটো কৰিলে আমাৰ অসমৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে ভাল হ'ব মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় এই যেটো এমেন্ডমেন্ট সার্কেল রেটৰ ঠিক নাই বুলি যেটো কলে মোৰ জনাত প্ৰত্যেকটো আৰবান লোকাল বডি প্ৰত্যেকটো টাউন নগৰৰ ভিতৰত যিখিনি মাটি আছে প্ৰত্যেকটো মাটিৰ সার্কেল ৰেট ফিক্স আছে সার্কেল ৰেট ফিক্স নাথাকিলে মাৰ্কেট কিনা বেচাই কৰিব নোৱাৰে মানুহ সার্কেল ৰেটটো থাকিবই লাগিব সার্কেল ৰেট আজিৰ পৰা নহয় বহুত আগৰ পৰাই সার্কেল ৰেট চলি আছে আৰু খুব ভাল ৰিফৰ্মছ এটা চৰকাৰে আনিছে ইয়াৰ জৰিয়তে তেখেতে কলে যে বম্বে ৰেট আৰু গুৱাহাটী ৰেট একে হ'ব নোৱাৰে তেখেতৰ কথা একদম ঠিক আছে যেনে ধৰণে বম্বে আৰু গুৱাহাটী ৰেট এক হ'ব নোৱাৰে জিএছ ৰোডত দোকান বা শোৰুম খোলাৰ পিছত জিএছ ৰোডত যেটো প্ৰপাৰ্টি টেক্স লাগিব লাগে একে প্ৰপাৰ্টি টেক্স ধেমাজিৰ গাঁৱত মানে কি সৰু টাউন এখনত যদি একে টেক্স লোৱা হয় এটোটো ভাল নহয় একাৰণে সার্কেল ৰেটৰ ভিত্তিত প্ৰপাৰ্টি টেক্স ক্যালকুলেশন কৰা হ'ব আজি যদি কোনবাই বহুত পিছপৰা অঞ্চলত আছে টাউন কমিটি এখনত আছে তাত সার্কেল ৰেট তাৰ প্ৰপাৰ্টি টেক্স যেটো আছে তাৰ সার্কেল ৰেট যেটো আছে তাৰ ভিত্তিত হ'ব দ্বিতীয় কথা হল টেনেন্সি যদি থাকে কাবাক যদি ভাড়াত দিয়া আছে তাৰ এটা ফ্যাক্টৰ থাকিব কিমান বছৰ পুৰণা প্ৰপাৰ্টি আছে তাৰ এটা ফ্যাক্টৰ থাকিব সব ক্যালকুলেশন যেটো আছে গুটে ফৰ্মুলাটো দিয়া আছে আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ৰেফাৰেন্স যেটো দিয়া আছে যে কালি যদি আৰু কিবা ৰিফৰ্ম জানে এই ৰিফৰ্মছটো আমি আমাৰ ইয়াতেও কৰিম বুলিহে প্ৰস্তাৱ কৰা আছে এক্সপাৰ্ট কমিটিৰ কোনো প্ৰয়োজন নাই বহুত ইন্টাৰভেনশন যদি আমি কৰি থাকো যে এক্সপাৰ্ট কমিটি থাকিব কিবা থাকিব তেতিয়া ৰিফৰ্মছ নহব মিউনিসিপালিটি বোৰত প্ৰপাৰ্টি টেক্স কালেকশন নহয় তাৰ কাৰণে আমি বস্তুটো গুটে বস্তুটো অনলাইন কৰাৰ চেষ্টা কৰি আছো আৰু আহা কিছু দিনৰ ভিতৰতে আমি গুটে প্ৰপাৰ্টি টেক্স কালেকশন ট্ৰেড লাইসেন্স দিয়া ট্ৰেড লাইসেন্স ৰিনিউ কৰা গুটেটো আমি গুটে অসমৰ যিমান আৰবান লোকাল বডিজ আছে তাত আমি
অনলাইন কৰাৰ চেষ্টা কৰি আছোঁ আৰু তেখেতে যিটো কৈছে যে চাৰ্কিল ৰেটটো ক্লিয়াৰ কৰি দিব লাগে চাৰ্কিল ৰেটটো ৰেভিনিউ ডিপাৰ্টমেণ্টে সময়ে সময়ে নটিফাই কৰে আৰু এতিয়াও বৰ্তমান প্ৰত্যেকটো নগৰ অঞ্চলত যিমান মাটি আছে তাৰ চাৰ্কিল ৰেট ধাৰ্য কৰি দিয়া আছে এই চাৰ্কিল ৰেটৰ ভিত্তিতে এটা ফেক্টৰ ডাঙৰ এটা ফেক্টৰ চাৰ্কিল ৰেট থাকিব আৰু মই মানে জনাব খোজো যে চাৰ্কিল ৰেট ধেমাজিত যিটো আছে গণেশগুৰিত এইটো চাৰ্কিল ৰেট নাই সো এইকাৰণে এই ভয়ত যাব নালাগে যে গণেশগুৰিৰ প্ৰপাৰ্টি টেক্স আৰু ধেমাজিৰ প্ৰপাৰ্টি টেক্স একে হ'ব ইট উইল বি বেছড অন দি চাৰ্কিল ৰেট অফ দি পাৰ্টিকুলাৰ ULB এটা ULBৰ ভিতৰতো চাৰ্কিল ৰেট 2-3টা হ'ব পাৰে একদম হাই ষ্ট্ৰীট যদি আছে তাত যিটো শ্বৰুম হ'ব তাৰ মাটিৰ চাৰ্কিল ৰেট আৰু কিবা ভিতৰত যদি আছে তাৰ চাৰ্কিল ৰেটত ডিফাৰেন্স থাকিব তাৰ ভিত্তিতে প্ৰপাৰ্টি টেক্স লোৱা হ'ব আগত কি আছিল যে ধেমাজি যেটো মানে গুৱাহাটীৰ ভিতৰত যদি কবাত এটা পিছপৰা ভিতৰুৱা জায়গা আছে তাত যেটো প্ৰপাৰ্টি টেক্স আছিল গণেশগুৰিটো একে প্ৰপাৰ্টি টেক্স আছিল কিন্তু এতিয়া এই টেক্স ৰেটটো আমি সাৰ্কিল ৰেটত কৰাৰ পিছত যিসকলে বহুত দামী মাটিত শ্বৰুম পাতে তেওঁলোকৰ প্ৰপাৰ্টি টেক্সটো বাঢ়ি যাব আৰু যিসকল পিছপৰা অঞ্চলত আছে ULBৰ তেওঁলোকৰ সাৰ্কিল প্ৰপাৰ্টি টেক্সটো কিছু পৰিমাণে কমি যাব তে মই বিচাৰিছো যে উত্তৰত সন্তুষ্ট হয় বিধায়ক ডাঙৰীয়াই যেটো এমেন্ডমেন্ট আনিছে এটো উঠাব হেল্ল' মন্ত্ৰীমণ্ডলৰ কথা মই কিছু গম পালো ক্লিয়াৰ হৈছে কিন্তু মই এটা কথা লাগিছিল এজন নাগৰিক হিচাপে আমাৰ মেইন দায়িত্ব হৈছে আমি টেক্সটো পে কৰা এটো আমাৰ ৰেসপন্সিবিলিটি আমাৰ দায়িত্ব আমাৰ কৰ্তব্য হয় তাতে এটা কথা লেখা আছে State Revenue Authority for a particular town in case of